নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে, মোৰো ভাল। আজি ওলাইছোঁ যোৰহাট সাহিত্য সভাৰ উদ্যোগত গীত মাত কবিতাৰে এটি ব্যতিক্ৰমী অনুষ্ঠানলৈ আৰু মাজতে সোমালোঁ বিহু সন্মিলনত। এয়া দেখিছেনে? আমাক আচলতে লৈ আহিছিল উত্তম দাই, মানে যোৰহাট জিলাৰ সম্পাদক। তেখেতে মাজতে আমাক বিহু সন্মিলন দেখাবলৈ লৈ আহিলে আৰু আমি চালোঁ। এয়া উত্তম দা বিহু সন্মিলনত তেখেতৰ মনৰ ভাৱ অকণমান সকলোৰে আগত দাঙি ধৰিছে আৰু ইয়াৰ পাছতে আমি অকণমান বিহু সন্মিলন উপভোগ কৰি নিজৰ গন্তব্যস্থানলৈ আহিলোঁ। এয়া আৰম্ভ হৈ গ'ল আমাৰ ব্যতিক্ৰমী এটি খুব সুন্দৰ অনুষ্ঠান আৰু এই অনুষ্ঠানত আহিছিল নাজিয়াৰ পৰা চিত্ৰশিল্পীৰ লগতে আবৃত্তিকাৰ সুসাহিত্যিক চাউৰ ৰোহিত বৰুৱা আৰু ৰোহিত দাৰ এয়া কবিতা পাঠ হৈ আছে। আমি ৰোহিত দাৰ কবিতা পাঠ অকণমান শুনিম। অকাল পুষ্পাণ্ড ধৰ্ম জয় অধৰ্মৰ পৰাজয় সত্য সত্য ধুলাচনিক এদিন বিচাৰ হ'ব। দেখিছেনে খুব সুন্দৰকৈ আমাৰ ৰোহিত দাই সকলোৰে আগত এটি খুব সুন্দৰ কবিতা, বাস্তৱ কবিতা এটি আমাক পাঠ কৰি শুনালে আৰু সঁচাকৈ উপস্থাপন অনুভৱ সঁচাকৈ বৰ ধুনীয়া এটি কবিতা। আৰু এয়া তাৰ পাছতে ময়ো এটি মোৰ নিজৰ কবিতা সেইটো সামান্য অনুভৱ সকলোৰে আগত পাঠ কৰি শুনালোঁ। ইয়াতে সকলো মোৰ গুৰু সদৃশ ব্যক্তি আছিলে, সকলোকে সন্মান জনাই মই এটি কবিতা পাঠ কৰিলোঁ আৰু তাৰ পাছতে আমাক দিলে শতবৰ্ষৰ যাত্ৰাৰে উজ্জীৱিত হোৱা যোৰহাট জিলাৰ সাহিত্য সভাৰ বেচ আৰু সকলোৱে আমি একেলগে ফটো উঠিলোঁ। এয়া দেখিছেনে? আমি সকলোবোৰ লগ হ'লোঁ আৰু এয়া সকলোৱে ফটো উঠিলোঁ। লগতে থাকিলে আমাৰ উত্তম দা আৰু এয়া আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে সকলো ভালে থাকক তাৰে কামনা।